জনপ্ৰিয় ধাৰাবাহিক শকুন্তলাৰ আজিৰ খণ্ডটি চাবলৈ সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে যে উদয়নে আকাশক অতীতৰ কথাবোৰ জানিবলৈ মাক শকুন্তলাৰ ডায়েৰী বুকত চালে সকলোবোৰ কথা জানিব বুলি কোৱাত শকুন্তলাই নজনাকৈ ডায়েৰীখন আনি পঢ়ে আৰু আজিৰ খণ্ডটিত দেখিবলৈ পাব যে আকাশে ডায়েৰীখন থ'বলৈ আহোঁতেই শকুন্তলাই দেখি পাব আৰু আকাশৰ পৰা ডায়েৰীখন কাঢ়ি ল'ব। এতিয়া বাৰু বন্ধুসকল শকুন্তলাই ইমান দিনে ডায়েৰী বুকৰ মাজত সোমাই থকা সকলোবোৰ কথা ভাঙি পাতি কৈ দিব নে আকাশক বহুত গালি পাৰিব নেকি? আৰু ইফালে ক্ষমতালোভী অয়নে দেউতাক বিনোদনে আকাশক প্ৰতিশোধ ল'বলৈ মানা কৰে যদিও অয়নে আকাশক প্ৰতিশোধ ল'বলৈ কোনো শক্তিও ৰখাব নোৱাৰে বুলি কয়। আৰু আজিৰ খণ্ডটিত দেখিবলৈ পাব যে আকাশ যে অয়নৰ সৰু ভাইক অৰ্থাৎ বিনোদনৰ দ্বিতীয়টো পুত্ৰ, এই সকলোবোৰ কথা জানি শুনিও যে আকাশক মাৰিবলৈ এক ষড়যন্ত্ৰ ৰচি আছে, এই কথা অয়নে ফোনত পাতি থকা বিনোদনে শুনা পাব। বন্ধুসকল এতিয়া বাৰু বিনোদনে আকাশক অয়নৰ পৰা বচাব নে বিনোদনে শকুন্তলাক ভুল বুজি থকাৰ বাবে আকাশক মাৰিবলৈ অয়নৰ লগত সহযোগ কৰিব? এই সকলোবোৰ জানিবলৈ চাওক শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি। বন্ধুসকল শকুন্তলা ধাৰাবাহিকখন চাই ভাল পোৱাসকলে ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগলৈ পাই থাকিবৰ বাবে।